এজনী মোৰ বৰ মৰমৰ সৰুৰ পৰা দেখা গীতাশ্ৰী তোমাৰ কি হ'ল হেৰি হাতত কাৰ্পেল টানেল চিনড্ৰম তোমাৰ খালি এইটো অকণমান ওপৰলৈকে লাগিছিলে এইটো পিন্ধি তুমি আৰাম পাইছানে নাই বহুতখিনি পাইছোঁ এইখন হাতত প্ৰব্লেম নাই এইখন হাতত বহুত ৰিলিফ পাইছোঁ আৰু ৰিলিফ পাইছা ন ভৰি হাতখন পিন্ধি পেলাই ঠিক আছে এতিয়া মিডিয়ান নাৰ্ভ কম্প্ৰেছন আপুনি গৰ্ভৱতী আৰু আপোনাৰ হাতৰ বিষ হৈছে নেকি বা ৰাতি শুই থাকোঁতে আপুনি হাতৰ বিষত সাৰ পাই উঠে নেকি নতুবা ৰাতিপুৱা শুই উঠি আপুনি হাতখন মুঠি মাৰিব নোৱাৰা হয় নেকি এই লক্ষণবিলাক কাৰ্পেল টানেল চিনড্ৰমৰ হ'ব পাৰে গতিকে আমি আজি আলোচনা কৰিম কাৰ্পেল টানেল চিনড্ৰমৰ বিষয়ে নমস্কাৰ মই ডক্টৰ মমতা শৰ্মা আৰু এই বিষয়ে জনাৰ আগতে আহক আমি জানো কাৰ্পেল টানেলটোনো কি হয় আমাৰ হাতৰ এইখিনিতে 8টা সৰু সৰু হাড় থাকে যাক আমি কাৰ্পেল বোন বুলি কওঁ এই কাৰ্পেল বোন কেইটাই লগতে ট্ৰানভাৰ্স কাৰ্পেল লিগামেণ্ট নামৰ এটা লিগামেণ্টে আমাৰ হাতৰ এই ঠাইখিনিত এটা সুৰংগ সৃষ্টি কৰে যাক আমি কাৰ্পেল টানেল বুলি কওঁ আৰু এই সুৰংগটোৰ মাজেদিয়ে 9টা ফ্লেক্সাৰ টেণ্ডনছ বা মাংসপেশী আৰু এডাল নাৰ্ভ যাক আমি মিডিয়ান নাৰ্ভ বুলি কওঁ এই গোটেইকেইটা বস্তু হাতৰ তলুৱাৰ ফলে এই সুৰংগটোৰ মাজেদি গতি কৰে গতিকে যিকোনো কাৰণতেই যেতিয়া এই স্নায়ু বা নাৰ্ভডালৰ কম্প্ৰেছন হয় বা হেঁচা খায় বা দুখ পায় তেতিয়াই কাৰ্পেল টানেল চিনড্ৰমৰ সৃষ্টি হ'ব পাৰে ইতিমধ্যে আমি প্ৰেগনেন্সিৰ বিষয়ে উল্লেখ কৰিছোঁ কিন্তু বিভিন্ন কাৰণত কাৰ্পেল টানেল চিনড্ৰম হ'ব পাৰে গতিকে কাৰণবোৰ অকণমান জনাটো ভাল সেইবিলাক কাৰণ হৈছে কিছুমান পৰিয়ালত দেখা পোৱা যায় যে কাৰ্পেল টানেল চিনড্ৰমটো তেওঁলোকৰ বেছিকৈ হয় হয়তো এই পৰিয়ালৰ মানুহবিলাকৰ এই কাৰ্পেল টানেলটো অধিক ঠেক বা নেৰো হয় যিটো কাৰণে তেওঁলোকৰ এই মিডিয়ান নাৰ্ভডালৰ কম্প্ৰেছন বা হেঁচা খোৱাটো সোনকালে হয় আৰু গতিকে তেওঁলোকৰ এই বেমাৰত ভোগাৰ সম্ভাৱনা অধিক হয় গতিকে এইটোতে জেনেটিক কম্পোনেণ্ট থকাৰ সম্ভাৱনা আছে আৰু এই ক্ষেত্ৰত দেখা পোৱা যায় যে এই মানুহবিলাকৰ সাধাৰণতে 40ৰ পৰা 60 বছৰৰ ভিতৰত এই ৰোগটি হোৱা দেখা যায় ইয়াৰ বাহিৰেও কিছুমান অকুপেশ্যন যেনে কিছুমান মিউজিচিয়ান বা ৱৰ্কাৰ বা হাউচমেট যিবিলাকৰ সাধাৰণতে এই ৰিষ্ট মুভমেণ্টটো বেছিকৈ কৰিব লগা হয় তেওঁলোকৰ কামৰ কাৰণে তেতিয়াও এই মিডিয়ান নাৰ্ভ কম্প্ৰেছন হ'ব পাৰে আৰু এই ৰোগটো হ'ব পাৰে ইয়াৰ বাহিৰেও কিছুমান বেমাৰ যেনে ৰিমেটইড আৰ্থ্ৰাইটিছ যদি হাতত বা ৰিষ্ট জইণ্টত হৈছে বা ডায়েবেটিছ হাইপথাইৰয়ডিজম বা থাইৰয়ডৰ অসুখ এইবিলাক ক্ষেত্ৰতো কাৰ্পেল টানেল চিনড্ৰম হোৱাৰ সম্ভাৱনা অধিক হয় বা যদি মানুহগৰাকী বা মানুহজন যদি শকত হয় খুব শকত মানুহৰো কাৰ্পেল টানেল চিনড্ৰম অধিক হোৱা দেখা যায় আৰু কিডনি ডিজিজ বা যদি মানুহজন বা মানুহগৰাকীৰ ৰিনেল ডিজিজ আছে যেতিয়া মানুহজনৰ গাত অধিক পানীৰ পৰিমাণ বা পানীৰ বেছিকৈ ৱাটাৰ ৰিটেনশ্যন হয় তেতিয়াও কাৰ্পেল টানেল চিনড্ৰম হোৱাৰ সম্ভাৱনা অধিক হয় গতিকে পুৰুষ বা মহিলা উভয়ৰ ক্ষেত্ৰতে কাৰ্পেল টানেল চিনড্ৰম হ'ব পাৰে কিন্তু এইটো দেখা পোৱা গৈছে যে মহিলাৰ ক্ষেত্ৰত কাৰ্পেল টানেল চিনড্ৰম অধিক হয় এতিয়া আমি আহোঁ গৰ্ভাৱস্থাৰ সময়ত কিহৰ কাৰণে কাৰ্পেল টানেল চিনড্ৰম বেছিকৈ হোৱা দেখা যায় সাধাৰণতে দেখা যায় যে এই ৰোগটিৰ লক্ষণবিলাক 3rd ট্ৰাইমেষ্টাৰ বা প্ৰসৱৰ আগে আগে বেছিকৈ হয় আৰু সাধাৰণতে যেতিয়া অধিক ওজন বাঢ়ে মহিলাগৰাকীৰ তেতিয়া এই কাৰ্পেল টানেল চিনড্ৰম হোৱাৰ সম্ভাৱনা অধিক হয় কাৰণ এইখিনি সময়ত মহিলাগৰাকীৰ ব্লাড ভলিউম অধিক হয় কাৰণ মাতৃগৰাকীয়ে সন্তানটিক গোটেই নিউট্ৰিশ্যনটো দিব লাগে গতিকে ব্লাড ভলিউমৰ এটা সম্প্ৰসাৰণ হয় আৰু মাতৃগৰাকীৰ টিচু বা কোষত এটা ৱাটাৰ ৰিটেনশ্যন হয় যিটো কাৰণতে এই মিডিয়ান নাৰ্ভডালৰ কম্প্ৰেছন বা হেঁচা কৰাৰ সম্ভাৱনা অধিক হৈ যায় আৰু কাৰ্পেল টানেল চিনড্ৰম সেই মানুহগৰাকীৰ হ'ব পাৰে ইয়াৰ বাহিৰেও গৰ্ভস্থ সন্তানটি যেতিয়া মাতৃগৰাকীৰ গাত থাকে তেতিয়া প্লেচেণ্টাৰ পৰা ৰিলেক্সিন নামৰ হৰমন এটা চিক্ৰেশ্যন হয় আৰু এই ৰিলেক্সিন হৰমনটোৱে এই ট্ৰানভাৰ্স কাৰ্পেল লিগামেণ্টটোৰ ইনফ্লেমেশ্যনৰ সৃষ্টি কৰিব পাৰে আৰু তেতিয়াও এই মিডিয়ান নাৰ্ভটোৱে দুখ পাব পাৰে আৰু সেই মহিলাগৰাকীৰ কাৰ্পেল টানেল চিনড্ৰম হোৱাৰ সম্ভাৱনা অধিক হয়
ইয়াৰ বাহিৰেও যদি মহিলাগৰাকীৰ অলৰেডি থাইৰয়ডৰ অসুখ আছে বা ডায়েবেটিছ হৈছে, সেই মহিলাগৰাকীৰো কাৰ্পেল টানেল চিণ্ড্ৰম হোৱাৰ সম্ভাৱনা বেছি হৈ যায়। এতিয়া যদি আমি চিকিৎসাৰ কথা ক'বলৈ যাওঁ, কাৰ্পেল টানেল চিণ্ড্ৰমৰ চিকিৎসা অতিকে সাধাৰণ আৰু সহজ হয়। আমি মহিলাগৰাকীক এটা স্প্লিণ্ট বা যাক আমি ৰিষ্ট স্প্লিণ্ট বুলি কওঁ, ৰিষ্ট স্প্লিণ্ট পিন্ধি পেলাই শুবলৈ দিয়া হয় আৰু এই ৰিষ্ট স্প্লিণ্টটোৱে এই ৰিষ্ট জইণ্টটোক এটা নিউট্ৰেল পজিশ্যনত ৰাখে আৰু নাৰ্ভ কম্প্ৰেশ্যনটো প্ৰতিৰোধ কৰে। গতিকে এই ৰিষ্ট স্প্লিণ্টটো পিন্ধাৰ পিছত সাধাৰণতে বেলেগ একো চিকিৎসাৰ বেছিভাগ ক্ষেত্ৰতে দৰকাৰ নপৰে, কিন্তু কেতিয়াবা আন কিছুমান ঔষধ যেনে ষ্টেৰইড ইনজেকশ্যন বা ষ্টেৰইডৰ ব্যৱহাৰ কৰিব লগা হয়। কিন্তু আমি সাধাৰণতে ফাৰ্ষ্ট ট্ৰাইমেষ্টাৰ বা প্ৰথম 3 মাহত ষ্টেৰইডৰ ব্যৱহাৰ কৰা নহয়, কাৰণ এই ষ্টেৰইডটো প্ৰথম 3 মাহত গৰ্ভস্থ সন্তানটিৰ কাৰণে অপকাৰ কৰিব পাৰে। ইয়াৰ বাহিৰেও যদি এইখিনি চিকিৎসাৰ দ্বাৰা মানুহগৰাকীয়ে ৰোগটিৰ লক্ষণৰ পৰা উপশম পোৱা নাই, তেতিয়াহ'লে এটা সৰু অপাৰেশ্যন বা চাৰ্জাৰীৰ দ্বাৰা এই মেডিয়ান নাৰ্ভৰ যিটো হেঁচা বা চেপা খাই থাকে সেইটো ৰিলিজ কৰি দিব লগা হয় আৰু এইটো এটা অতিকে সৰু অপাৰেশ্যন হয় আৰু ডে কেয়াৰৰ দ্বাৰাই অতি সহজতে কৰিব পৰা যায়। গতিকে আমি দেখিলোঁ যে মেডিয়ান নাৰ্ভ কম্প্ৰেশ্যন যেতিয়া এই কাৰ্পেল টানেল চিণ্ড্ৰমত হয়, ইয়াৰ চিকিৎসা অতিকে উজু হয়। গতিকে যেতিয়াই এনেকুৱা ধৰণৰ লক্ষণ, অৰ্থাৎ হাতখন জিনজিন কৰা বা ৰাতি বিষত শুব নোৱাৰা হোৱা, হাতখন অৱশ হৈ যোৱা, এনেকুৱা ধৰণৰ লক্ষণ মানুহগৰাকীয়ে গৰ্ভাৱস্থাৰ সময়ত দেখা পায়, তেতিয়াও তৎক্ষণাত তেখেতৰ চিকিৎসকৰ ওচৰত চাপিব লাগে। কাৰণ যদি এই চিকিৎসা কৰা নহয় বা গুৰুত্ব দিয়া নহয় ৰোগটিৰ ওপৰত, তেতিয়াহ'লে যিখিনি মাংসপেশীক এই মেডিয়ান নাৰ্ভডালে নিয়ন্ত্ৰণ কৰে, সেই মাংসপেশীবিলাক শুকাই যাব পাৰে বা ক্ষীণাই যাব পাৰে আৰু কেতিয়াবা এইটো স্থায়ী হৈ যাব পাৰে। গতিকে যিহেতু এই ৰোগটি চিকিৎসা অতিকে সাধাৰণ হয়, যেতিয়াই ৰোগটিৰ লক্ষণ দেখা পোৱা যায়, যিকোনো কাৰণতে হওক লাগিলে ডক্তৰৰ ওচৰ চপাটো অতিকে দৰকাৰী।